মই বাগলিতে আপোনাক পুনৰ আমাৰ এইটো চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো ভালে আছে। আজি ভূপালত ডে 2 হয়। আজি জল্দি ওলাব লগা হৈছে। সিহঁতে কৈছে যে যিমান জল্দি ওলাব পাৰোঁ সিমান জল্দি আমি জেগাবিলাক কভাৰ কৰিব পাৰিম। আৰু অভিয়াছলি ফুৰিব আহিলেতো ইমানখিনি চেক্ৰিফাইচ কৰিব লাগিব। 8:30 আমি ৰেডি হৈ গৈছোঁ। এতিয়া আমি যাম, ক'ত যাম, কি কৰিম সেইখিনিতো যোৱাৰ পাছত গম পাম, যিহেতুকে মই ইয়াত নাজানো ক'ত ফুৰাব এহেঁতি। তো সেইটো হিচাপত মই য'ত যাম আপোনালোকক গোটেই বস্তুখিনি দেখাই গৈ আছোঁ। তেন্তে বলক আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। চাওক, আমি একচুৱেলি ৰাস্তাতে ক্ৰছ কৰি যাওঁতে এইটো দেখা পালোঁ, ট্ৰপিক অফ কেঞ্চাৰ। এইটো একচুৱেলি ইণ্ডিয়াৰ ভিতৰত মিডল পইণ্ট হয়। এইটো একচুৱেলি 8টা ষ্টেটেদি পাৰ হৈ গৈছে। ধৰক গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ত্ৰিপুৰা, এনেকৈ কৰি 8টা ষ্টেটেদি পাৰ হৈ গৈছে। ইয়াৰ পৰা আপোনাৰ মই দেখাই দিম বস্তুটো। ইয়াৰ পৰা এনেকৈ কৰি সিটো এনেকৈ কৰা আছে লাইনটো, সিফালে এনেকৈ ক্ৰছ চ' মই আপোনালোকক ভাবিলোঁ যে বস্তুটো দেখাই যাওঁ, কিন্তু আপোনালোকে এনেকৈ ৰাস্তাতে ক্ৰছ কৰি কৰিলে বস্তুটো গমেই নাপাব যে ইমানেই মেইনটেনেঞ্চৰ প্ৰব্লেম হয়। ইয়াত আপোনালোকে এনেকৈ আহিলে গম নাপাব যে ইয়াত লিখা আছে এইটো টুৰিষ্ট প্লেচ হয়, বাট ইয়াত ইমান বেয়া মেইনটেনেঞ্চ হয়। আমি একচুৱেলি ঘপচে পাৰ হৈ যাওঁতে দেখিলোঁ, আমি গুগলত চাই আছিলোঁ। চ' ইয়াত দেখা পালোঁ, ভাবিলোঁ যে আপোনালোকক বস্তুটো দেখাই দিওঁ, বুজাই দিওঁ। চ' দেখালোঁ আৰু নেক্সট প্লেচটো ইয়াৰ পাছত আপোনালোকক দেখাই আছোঁ। গাইজ, এতিয়া আমি আহি মেইন আমাৰ লোকেশ্যনটোত আহি পাই গ'লোহি। এই জেগাখন হৈছে চাচি বুলি এটা জেগা হয়, এইটো বৌদ্ধদেৱক য'ত সমাধি দিয়া হৈছিলে সেই জেগাটোত ইয়াত পালোহি। এইটো একচুৱেলি টপ 10ৰ ভিতৰত আহে। যেনেদৰে তাজমহলটো আমাৰ আশ্চৰ্যকৰ এটা টপ 1ত আহে, তেনেদৰে এইটো টপ 10ত আহে। বিৰাট ধুনীয়া হয় বোলে, ইয়াৰ ভিতৰৰ ভিউটো বিৰাট ধুনীয়া হয়। আৰু এতিয়া আমি একচুৱেলি বহুত বেছি ওপৰত আহি গৈছোঁ। পাহাৰৰ ওপৰত এইটো বনাই থোৱা আছে, বিৰাট ধুনীয়া এটা পৰিৱেশ হয়। তেন্তে ব'লক যাওঁ, ভিতৰত কি আছে সেইখিনি গোটেইখিনি আমি চাই আছোঁ। তেন্তে আহক। তো চাওক, এতিয়া আমি ভিতৰত এণ্ট্ৰি কৰি লৈছোঁ। 40 ৰুপিজ হয়, টিকেট কৰি ল'ব লাগে এনেকৈ। তো চবেই আমি টিকেট কৰি লৈছোঁ। এতিয়া ভিতৰত সোমাই যাম। বিৰাট ধুনীয়া এটা পৰিৱেশ লাগিছে ইয়াতে দেখি। চ' সোমাই যাওঁ ব'লক, কি আছে সেইখিনি গোটেইখিনি আপোনালোকক দেখাই আছোঁ। ইয়াতে একচুৱেলি আমাৰ টিকেটটো লওঁতে অকণমান কাজিয়া চাজিয়া হৈ গ'ল, যিহেতু সিহঁতৰ একচুৱেলি বিহেভিয়াৰটো ইমানেই বেয়া আছিলে। সিহঁতৰ টুৰিষ্ট প্লেচত এটলিষ্ট সিহঁতে বিহেভিয়াৰটো ভাল কৰিব লাগে। তো সেইটো কাৰণে আমাৰ অলপমান সোমাই আহোঁতে লেট হৈ গৈছে, যিহেতুকে সিহঁতৰ ওচৰত খোলা নাছিলে। স্কেন কৰোঁতেনে সিহঁতৰ মানে সেই স্কেনাৰটো প্ৰব্লেম আছিলে। চ' এইবিলাক কেছৰ কাৰণে অলপমান খেলি মেলি হৈ গৈছে। চ' এতিয়া বাদ দিয়ক, একো নাই, চব ঠিক ঠাক হৈ গৈছে। আমি টিকেট কৰি ল'লোঁ, এতিয়া ভিতৰত সোমাই আহিছোঁ। তেন্তে ব'লক আমি ভিতৰৰ ভিউবিলাক এনজয় কৰি গৈ থাকোঁ। ইয়াৰ গাইজ চাওক, এতিয়া আমি আহি বৌদ্ধদেৱৰ সমাধিস্থলটোত পালোহি। ইয়াতে 4খন গেট আছে বুলি কৈছে। তো মই এতিয়া এইফালেদি ফাৰ্ষ্ট গেটেদি সোমাম, আৰু বাকী যিখিনি ভিতৰত আছে সেইখিনি মই আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। যদি মই পাওঁ তেতিয়া গাইডৰো সহায় ল'ম, যাতে আপোনালোকক গোটেই ডিটেইলছখিনি মই ভালকৈ দিব পাৰোঁ। তেন্তে ব'লক ফাৰ্ষ্ট আমি এইফালেদি সোমাই যাওঁ, তাৰ ভিতৰত কি আছে গোটেইখিনি আমি চাম। তেন্তে ব'লক সোমাই গৈ থাকোঁ। ইয়াতে অলপ বহি ৰেষ্ট কৰি লৈছোঁ। বিৰাট ঠাণ্ডা পৰিৱেশ হয়, ইমান ধুনীয়া হৈ আছে ন। তাতে ইয়াতে এটা বস্তু আপোনালোকে মানে চাইছেনে যে ইমান ক্লিন হয় ন, ইমানেই বেছি ক্লিন হয়। ইয়াত এটা গছৰ পাতো নাপায়। ৰাস্তাবিলাক মই একচুৱেলি ইমানেই ন'টিছ কৰি আহিছোঁ, ৰাস্তাবিলাক চাইছোঁ ইমান ক্লিন হয়। তো প্ৰত্যেকটো জেগা যিটো টুৰিষ্ট প্লেচ হয়, ইমান মানে ক্লিনিং মেইনটেইন কৰে ন তেওঁলোকে। বিৰাট ভাল লাগিছে ইয়াতে আহি। আৰু মই এতিয়া আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখাইছোঁ। এইটো চাওক, এইটো দেখি আপোনালোকৰ কিবা মনত পৰিছেনে? যদি পৰিছে ন, কমেণ্ট কৰি মোক জনাব। নহ'লে
মই কৈ দিছোঁ আৰু আপোনালোকে এইটো চাওক আৰু লগত এখন 200 ৰুপিজৰ নোট এখন ওলাই লওক আৰু এইটোৰ লগত কম্পেয়াৰ কৰক, তাৰপিছত মোক কমেণ্ট কৰি জনাই দিয়ক। চাওক এতিয়া মই আপোনালোকক দেখাইছোঁ মোৰ ছাইডত যিখিনি আপোনালোকে দেখি আছে ন, এইখিনি একচুৱেলি বৌদ্ধদেৱৰ সমসাময়িক যি মহান ব্যক্তি আছিলে তেওঁলোকক ইয়াতে সমাধি দিয়া হৈছিলে। তো ইয়াৰ ছাইডৰ আপোনালোকে যিখিনি দেখিছে বনাই থোৱা সেইখিনি হৈছে বৌদ্ধদেৱৰ সমসাময়িক যিসকল ব্যক্তি আছিলে তেওঁলোকৰ সমাধিস্থল হয়। আৰু এতিয়া আমি ভিতৰত সোমাই যাওঁ, তেন্তে অলপ ভিতৰত কি আছে সেয়া চাই গৈ থাকোঁ। এতিয়া মই আপোনালোকক দেখাইছোঁ এই পাথৰটো চাওক, কিমান হাৰ্ড পাথৰ, ইমান ঠাণ্ডাৰ নিচিনা লাগি আছে ন পাথৰটো টাচ কৰি, ইমান ৰ'দ দি আছে। তাৰপিছতো চাওক এনেকুৱা ঠাণ্ডা নিচিনা লাগি আছে। ইয়াৰ ভিতৰতে আচলতে বৌদ্ধদেৱৰ সমাধিটো ইয়াৰ ভিতৰত আছে। ইয়াৰ ভিতৰতো আমাক যোৱা এলাও নকৰে। ইয়াৰ ইমান হাৰ্ড পাথৰ দি কেনেকৈ বনাই থৈছে চাওক না, আপোনালোকে দেখি চাগে ভিতৰটো অনুমান কৰিব পাৰিছে ন। ইয়াৰ ভিতৰতো পানী এক টোপাল পানীও নাযায়, কিমান 100 বছৰ পুৰণা এইটো বস্তু হয় ন। চাওক তাৰপিছতো ইমান ধুনীয়াকৈ এই বস্তুটো বনাইছে ন, বিৰাট ভাল লাগিছে। ইয়াৰ ভিতৰত একচুৱেলি যাব দিব লাগিছিলে। আহিছোঁ যেতিয়া সমাধিস্থললৈ, আমাৰ অসমীয়াত ক'বলৈ গ'লেতো এটা মৰিশালনীৰ ভিতৰত এতিয়া আছোঁ। চাওক এনেই মৰিশালনী বুলি ক'লে কেনেকুৱা এটা ভয় লাগে ন। এতিয়া মই মৰিশালনীটোতে ঘূৰি আছোঁ, ছাইডত ঘূৰি আছোঁ। ভিতৰততো সোমাবলৈ তেওঁলোকে একচুৱেলি পাৰ্মিশ্যন নাই কোনো। মই এতিয়ালৈকেতো দৰ্জা দেখা নাই, থকা হ'লে চাগে আপোনালোকক মনে দেখাব ট্ৰাই কৰিলোঁ হয় আৰু, কিন্তু এতিয়া নাই। চ' মই আহিছোঁ আপোনালোকক এই পাথৰবিলাকে দেখাইছোঁ। চাওক কি ধুনীয়া, একদম কি মজাকৈ বনাই থৈছে ন, একদম পূৰা মজবুত মানে আৰু। তেতিয়া ব'লক সোমাই গৈ থাকোঁ আৰু। এয়া চাওক গাইজ, এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ। ইয়াৰ ভিতৰতে কফি চফি এনেকৈ খাই লৈছোঁ আৰু পেট ফুল কৰি লৈছোঁ। এতিয়া নেক্সট লোকেশ্যনটো হৈছে উদয়গিৰি কেভ। যদি মই পাৰোঁ এইটো ব্লগত আপোনালোকক উদয়গিৰি কেভটো দেখাম। যদি ব্লগটো বেছি দীঘলীয়া হৈ যায় তেতিয়া মই নেক্সট ব্লগত দেখাম। এতিয়া কি কৰোঁ সেইটো মই আপোনালোকক পাছত দেখাম আৰু। তেন্তে এতিয়া আমি ইয়াৰ পৰা ওলাওঁ, তেন্তে ব'লক জল্দি যাওঁ। উদয়গিৰি কেভটোনো কেনেকুৱা হয় সেইটো আপোনালোকক দেখাই ল'ব, তেন্তে ব'লক।